ডিমৌৰ ছাত্ৰক মৰণত হত্যা 2 ছাত্ৰই ডিঙি কাটি হত্যা কৰিলে কপিল বৰাক আটক 2 অভিযুক্ত ৰাজা দাস আৰু বিশাল হাজৰিকা হত্যাকাৰীক উচিত শাস্তিৰ দাবীত হত্যাকাৰীৰ ঘৰ ঘেৰাও মহিলাৰ ইয়াক লৈ উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে মৰণ মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ 18 বছৰীয়া কপিল বৰাক ঘপিয়াই হত্যা 2 দুৰ্বৃত্তৰ পৰিকল্পিতভাৱে হত্যা মৰণ চাহ বাগিচাত মৃতদেহ পেলাই দিলে বাগিচাৰ মাজত সোমবাৰে সন্ধিয়া মৰাণ চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰজনৰ ক্ষত বিক্ষত মৃতদেহ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ডিমৌ 1 নং উদয়পুৰ কৈবত্য গাঁৱৰ 2জন যুৱক ৰাজা দাস আৰু বিশাল হাজৰিকাক মৰাণ আৰক্ষীয়ে সোমবাৰে নিশাই আটক কৰে আৰক্ষীৰ হাতত আটকাধীন ডিমৌৰ এখন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ 2য় বৰ্ষৰ ছাত্ৰ এই ঘটনা অনুসৰি সোমবাৰে কাষৰী গাঁও 1 নং উদয়পুৰৰ যুৱক ৰাজা দাস আৰু বিশাল হাজৰিকাই মৰাণ মহাবিদ্যালয়ত অধ্যয়নৰত কপিল বৰাক নিজ ছাত্ৰাবাসৰ পৰা হতখতিস্থিত মৰাণ চাহ বাগিচালৈ মাতি আনে আৰু বাগিচাখনতে 2 যুৱকে কপিল বৰাক ডিঙিৰ উপৰি দেহৰ কেইবাস্থানতো ঘপিয়াই হত্যা কৰে বুলি সন্দেহ কৰা হৈছে নিশাই মৰাণ আৰক্ষীৰ এটা দলে হত্যাকাণ্ডৰে জড়িত ৰাজা দাস আৰু বিশাল হাজৰিকাৰ বাসগৃহত অভিযান চলাই কপিলক হত্যা কৰা দা আৰু আইফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইপিনে নিশংসভাৱে হত্যা কৰা কপিল বৰাৰ গাঁৱৰ কেইবা শতাধিক পুৰুষ মহিলাই কাষৰে 1 নং উদয়পুৰ কৈবত্য গাঁৱৰ 2 হত্যাকাৰী ঘৰৰ সন্মুখত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে লগতে অভিযুক্ত হত্যাকাৰী ঘৰৰ আইনৰ উপৰি বাহৰ জেওৰা ভাঙি দিয়ে ৰাইজে হত্যাকাৰী 2 যুৱক ৰাজা দাস আৰু বিশাল হাজৰিকাক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে এই হত্যাকাণ্ডই ডিমৌ আৰু মৰাণত জোকাৰণিৰ সৃষ্টি কৰিছে ছাত্ৰই ছাত্ৰক হত্যা কৰা ছাত্ৰক হত্যা কৰা কাণ্ডত হতভম্ব হৈ পৰিছে এতিয়া সচেতন ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট ডিমৌ নিউজ কপিল বৰাক যিকেইজন আচলতে যুৱকে হত্যা কৰিলে সেই যুৱককেইজনৰ আচলতে শাস্তি হ'ব লাগে তেওঁলোকক আৰু এইটো চাব লাগে আইন প্ৰশাসনে যে আইনৰ সুৰুঙালৈ তেওঁ বাচি যাব নালাগে আচলতে আমাৰ এই উদয়পুৰ আমাৰ গাঁও বহুত বদনাম কৰিছে সেই হেতুকে আমি উদয়পুৰ বাসী এটা দাবী জনাইছোঁ যে তেওঁলোকক যি আইনী প্ৰক্ৰিয়া আছে আইনী প্ৰক্ৰিয়া তেওঁলোকে কোনো যে আইনৰ সুৰুঙালৈ বাচি আহিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰিব লাগে আৰু অনাগত দিনত যে এইটো এনেকুৱা ধৰণৰ কাণ্ড নোহোৱাকৈ আৰু আমাৰ উদয়পুৰ গাঁওখনৰ আৰু বিনষ্ট কৰিব নোৱাৰাকৈ এই ক্ষেত্ৰত আমাৰ আইন প্ৰশাসনক আমি ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ যিকেইজন পাখুন্দাই হত্যা কৰিলে এই পাখুন্দাকেইজনক অতি সোনকালে ফাঁচি দিব লাগে আৰু ফাঁচি দিয়াৰ উপৰি তেওঁলোকক উচিত ব্যৱস্থা ল'ব লাগে প্ৰশাসনে ল'ৰা 1 নং উদয়পুৰ কৈবত্য গাঁৱৰ যিকেইজন ল'ৰাই এজন ল'ৰাক হত্যা কৰিছে সেই ল'ৰা দুজনক আমি ফাঁচি হয় বুলি এই উদয়পুৰবাসীয়ে অনুৰোধ জনাইছোঁ যাতে এই গাঁৱৰ আৰু এনেকুৱা পৰিস্থিতি কেতিয়াও নাহে
ইয়াকে কৈ মই